And this is beautiful Mechuka. Oh, what a nice place. Salman Khan yate ahisile Darjeeling. Happy journey. Okay aunty, bye. Happy journey. फिर कभी मिलेंगे. बहुत अच्छा लगा. Okay, thank you. इधर से आप আৰু যদিহে আপুনি এতিয়ালৈকে মোৰ মেচুকা জাৰ্নিৰ পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেনেহ'লে ওপৰৰ আই বাটনত ক্লিক কৰি ৱে টু মেচুকা ভিডিঅ'টো চাই ল'ব তেতিয়া আপুনি অসমৰ পৰা মেচুকালৈ কেনেকৈ যাব লাগে আৰু ইয়াৰ ৰোড কণ্ডিশ্যনৰ বিষয়ে সকলোখিনি কথা জানিব পাৰিব হেল্ল' গুড মৰ্ণিং এভৰিৱান চ' এইটো আছিলে আমাৰ হোমষ্টে পটালা হোমষ্টে কালি আমি ইয়াতে আছিলোঁহি ৰাতি আমি 10:30 ইয়াত পাইছিলোঁহি আৰু খাই বৈ খোৱালে প্ৰায় 12 বাজিছিল আৰু কালি ৰাতি বহুত বেছি ঠাণ্ডা আছিলে কাৰণ টেম্পাৰেচাৰ আছিলে -3 ডিগ্ৰী আৰু এতিয়া মৰ্নিং 5:30 আমি যাওঁ ইয়াৰলুং পইণ্ট আৰু আমাৰ হোমষ্টে অ'নাৰ আংকলে কোৱা মতে আমি ইয়াৰলুং পোৱাৰ আগতেই বৰফ পাই যাম আৰু ইয়াৰ পৰা তালৈ প্ৰায় 15-20 কিলোমিটাৰ হ'ব চ' ব'লক বৰফ চাবলৈ যাওঁ আৰু আমি ইমান সোনকালে এই কাৰণে ওলালোঁ যে আমাৰ ৰোড কাটিঙৰ টাইম মতে আমাৰ প্ৰায় 9:30 আগত আমি এটা জেগা ক্ৰছ কৰিব লাগিব চ' সেইকাৰণে আমি একদম আৰ্লি মৰ্ণিং ওলালোঁ যাতে আমি জল্দি এই জেগাবিলাক কভাৰ কৰিব পাৰোঁ গছৰ মানে ঠাল ঠুগুলিবিলাকত বৰফটো জমি আছে আৰু ৰাস্তাটো ৰিয়েলি ভাল লাগিছে মানে বৰফিলা ৰাস্তাৰ মাজে আহি আছোঁ বগাকৈ বিউটিফুল মেচুকা টাইমিংছটো বঢ়িয়া হৈছে মানে বেলি পোহৰটো সতে ফাইনেলি আমি মেচুকাৰ বৰফৰ মাজত এইটো চাইড বেছি ভাল লাগিব বেকগ্ৰাউণ্ডত বৰফটো আছে নাইচ প্লেচ নাজানো বৰফ দেখিলে আমি কওঁ ছুইজাৰলেণ্ড ভাৰততো বহুত জেগাত বৰফ পৰে কিন্তু আমাৰ বৰফ দেখিলে এনেকুৱা লাগে যেন ছুইজাৰলেণ্ড বুলি কৈ দিওঁ বহুত দেৰি গাড়ী চলাই আছিলে ভাগৰ লাগিলে গতিকে অকণ বৰফতে শুই লৈছে আমি আহিছিলোঁ মেচুকাৰ পৰা প্ৰায় 15 কিলোমিটাৰ আহিলোঁ মেচুকা টাউনৰ পৰা 15 কিলোমিটাৰ এইটো জেগাটো কয় ইয়াৰলং চ' আমি ইয়াৰলং মেইন পইণ্ট পাবগৈ নোৱাৰিলোঁ কাৰণ ইয়াৰলং পইণ্ট পোৱালে আমাৰ আৰু প্ৰায় 5-6 কিলোমিটাৰ থাকিলে কিন্তু তালৈ যাবলৈ গাড়ী আগত নাযায় চকা শ্লিপ কৰিছে চ' ইয়াৰ পৰা আমি বেক কৰিবলগীয়া হৈছে আৰু ইয়াতে বৰফ পাই গ'লোঁ গতিকে আমি ছেটিছফাইড ইয়াতে চ' বিদায় লৈছোঁ বৰফৰ পৰা আগত বৰফ আছে অলপ বৰফ দেখাই যাম তাৰপিছত আগলৈ যাবগৈ লাগিব সন্মুখত খুব সুন্দৰ দৃশ্য এইখিনি ডাৱৰ আছে ওপৰত পাহাৰ বৰফ কাৰণ ডাৱৰটো আমাৰ পেৰেলত আছে তাৰ ওপৰত আছে পাহাৰৰ বৰফটো ইয়াকে কয় নৈসৰ্গিক মেচুকা কাৰণ ওপৰত দেখা পাইছে পাহাৰৰ চূড়াটো সম্পূৰ্ণ বৰফ পৰি আছে আৰু ৰ'দৰ পোহৰত জিলিকি উঠিছে একদম গ্লাছৰ দৰে আৰু এইফালে ডাৱৰ আছে আৰু এইটো পাবৰ কাৰণে আপোনালোকে ৰাতিপুৱা সোনকালে আহিব লাগিব ৰাস্তাটো ঠাণ্ডা লাগিছে বুলি শুই থাকিলে নহ'ব য়েছ আৰু ইয়াৰলুঙৰ পৰা আহি থাকোঁতে ৰোড ছাইডতে এই বিউটিফুল ভিউটো পোৱা যায় আৰু আমি এতিয়া বেক কৰি আছোঁ মেচুকা টাউনলৈ কিন্তু আমি কিছুমান জেগা নোচোৱাকৈ পাৰ কৰিবলগীয়া হ'ল কাৰণ আমাৰ টাইমে কভাৰ নকৰেগৈ চ' আমি পুনৰ আমাৰ হোমষ্টেলৈ উভতি আহিলোঁ কাৰণ আমাৰ ৰাতিপুৱাৰ কৰ্মখিনি কৰিবলগীয়া আছিলে এনিৱে তাৰপিছত এতিয়া আমি যাম মেচুকা ভেলী কিন্তু ইয়াত আহি পাওঁতেই আমাৰ হোমষ্টে অ'নাৰ আংকলে ক'লে যে আণ্টিও যাব তালৈ যে তেওঁৰ তাত কোনোবা ৰিলেটিভ আছে চ' কিবা কাম আছে আৰু যদি বেয়া নাপাওঁ আমাৰ লগতে যাব চ' আমি ভালেই পালোঁ কাৰণ আমাক তেওঁ গাইড কৰিব পাৰিব চ' ব'লক এতিয়া আমি যাওঁ মেচুকা ভেলী চ' হেমন্ত দা সুনীল দা আৰু দিছ ইজ মি চ' now return back to লখিমপুৰ চ' ইয়াৰ আগত আমি যাম এতিয়া চলমান পইণ্টটো হ'ল এইপিনে যে চলমান খান আহিছিলে চলমান পইণ্ট বুলি কয় আৰু সেইটো পইণ্ট ইয়াৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ হ'ব চ' আমাৰ লগতে আমাৰ হোমষ্টে অ'নাৰ যাব আমাক দেখাই দিব তাতে আৰু তাত জাষ্ট আমি নজাৰাটো চাম আৰু চাই বেক হ'ম আৰু ভাগৰে যুগৰে লগতে টোপনি খতিৰে আমি ওলাইছোঁ দাৰ্জিলিং পইণ্ট কাৰণ আমি যোৱাটো ৰাতিত প্ৰায় 8-9 ঘণ্টাহে শুইছোঁ টোটেল
লগত ভাগৰটো আছেই। একো নাই, ব'লক যাওঁ। আমি গৈ আছোঁ এতিয়া দাৰ্জিলিং পইণ্ট, আৰু আমাৰ লগত আছে হেমন্তদাই গাড়ী চলাই আছে, আৰু সুনীল দাৰ পিছফালে বহি আছে, আৰু আমাৰ লগত আছে আণ্টি মানে আমাৰ যি হোম অ'নাৰ হয়, কালি য'ত আমি য'ত আছিলোঁ। চ' আণ্টি আমাৰ বৰ্তমান কাইণ্ড অফ টুৰিষ্ট গাইড হৈ আছে, আৰু একচুৱেলি তেওঁ ইয়াত কাম আছে দাৰ্জিলিঙত, কিবা তেওঁলোকৰ পুৰণা জেগা হয়, তাতে আহিছে, আৰু আমি তাত ড্ৰপ কৰিম, আৰু আমাক গোটেই জেগাটো দেখাই দিছে। অলৰেডি আমাক সলমান খান আহোঁতে কি কৰিছিলে আৰু ক'ত আহিছিলে, কোনফালে আহিছিলে, চবখিনি কৈছে, আৰু মই ৰিটাৰ্ণিঙত কথাখিনি কৈ যাম। आंटी थोड़ा हाई कीजिए। हाय सो हम लोग बहुत अच्छा दार्जिलिंग लगा। जा रहे हैं। हाँ दार्जिलिंग जा रहे हैं। हाँ सलमान पॉइंट देखने। हाँ अच्छा पॉइंट तो हुआ है था, तो अच्छा ही होगा। ओके ठीक है, फिर से मिलेंगे। वाओ सो ब्यूटीफुल पहाड़, डावरे अवॉइड हुई আমি দেখা পোৱা নাই ভালকে, কিন্তু হলে ব্যাকগ্রাউন্ডত পাহাড় দেখা পাইছো। এটো আমি দাৰ্জিলিং পইণ্ট লাইন থকা পাহাড়, ইয়াতো আমি জাষ্ট এটা পাৰ্ট দেখা পাইছোঁ, আৰু ইফালে সিফালেও আছে। আমাৰ একেবাৰে ভিজিবল হৈছে এইখিনি, কিন্তু অলপ আগৰ পৰা ধুনীয়াকৈ দেখা পাইছিলোঁ, ডাৱৰ নাছিলে, কিন্তু পিকচাৰ লগত টাইম নহ'লে। আহিব লাগে দেই, আহিব লাগে, আৰু ইয়াত ষ্টে কৰিব আহিব লাগে, দুদিনমান ইয়াত থাকিম বুলি ইয়াতে পেৰাগ্লাইডিং আছে। ट्रैकिंग करने से मेचुका लिखा वाला पहाड़ में ट्रैकिंग। अच्छा कुछ खाने पीने का ले जाके हाँ ऊपर जाने से बहुत सुंदर है। उधर मेचुका लिखा वाला एक पहाड़ था ना, अभी बोगी दिखाई नहीं दिया, अभी वापस जाते समय दिखाई दे। ये वाला दार्जिलिंग अभी इधर से शुरू होगा दार्जिलिंग। अच्छा सलमान खान ইয়াতে আহিছিলে দাৰ্জিলিং। পাহাৰটো এবাৰ মাটি আছে, খুব ধুনীয়া পাহাৰটো, বগা পাহাৰ, আৰু ইফালে এটা पहाड़ लोग को ट्रैकिंग करने से ना हाँ इतना सुंदर। ट्रैकिंग यहाँ पे होते है क्या आंटी? ट्रैकिंग तो मेचुका पहाड़ दिखा वाला है, अच्छा इधर से भी कर सकता है ना। ग्रीन होती समय ये पहाड़ पूरा ग्रीन होती है, समर सीजन पूरा ग्रीन। हैप्पी जर्नी ना। ओके आंटी बाय, हैप्पी जर्नी, फिर कभी मिलेंगे। बहुत अच्छा लगा, ओके थैंक यू इधर से आप अभी फटाफट चला जाओ ना। ठीक है ओके थैंक यू। उधर रुकिए हमने से उधर फिर हाँ देर हो जाएगा ओके। ফাইনেলি আমি মানে মেচুকা এতিয়া আমি সলমান পইণ্টত আছোঁ। আমাৰ মোৰ এখন এমএছখন লৈ আমি আহিলোঁ। নাম্বাৰটো কৈ দিব। AR01M3345 হোণ্ডা এমএছ গাড়ীখন লৈ আহিলোঁ। অৰুণাচল ষ্টেচন মানে কিন্তু মানে ৰাস্তা বেয়া কাৰণে অকণমান প্ৰব্লেম হৈছিলে, কিন্তু গাড়ীখনে ধুনীয়া ছাৰ্ভিচ দিলে, আৰু আমি ফাইনেলি এতিয়া আমি সলমান পইণ্টত আছোঁ। মেচুকাৰ পৰা আমি এতিয়া ৰিটাৰ্ণ হ'ম, আৰু লখিমপুৰৰ মই আহিলোঁ, সেই ভালে পালোঁ। আৰু পইণ্টটো মেচুকা মানে কি আৰু ড্ৰিম পইণ্ট বুলি ক'ব পাৰে, যিহেতুকে ড্ৰিমলেণ্ড বুলি ক'ব পাৰে। আৰু কৈছে আণ্টিয়ে অলৰেডি কৈছে যে মানে কি যদি আমি হেৰিয়ত আহোঁ, ছামাৰ ছিজনত আহোঁ, গোটেই আমি এতিয়া যিখিনি আমি দেখি আছোঁ হেৰি পাহাৰবিলাক, এইটো আমি চব গ্ৰীণ থাকিব, আৰু ইয়াত বিভিন্ন ধৰণৰ চব্জি হয়, শাক পাচলি হয়, আমি গোটেইখিনি আমি মানে ধুনীয়াকৈ হেৰি কৰিব পাৰিম। থেংক ইউ। হেল্ল', আপোনালোকে মোৰ পিছফালে যিটো এই জেগা দেখা পাইছে, এই জেগাটো হ'ল এটা বিশেষ জেগা। মানে কি এই পইণ্টটোৰ নাম হ'ল সলমান পইণ্ট, কাৰণ ইয়াতে সলমান খান আহিছিলে, আৰু একচুৱেলি ইয়াৰ আচল নাম হ'ল দাৰ্জিলিং নহয় দাৰ্জিলিং, দাৰ্জিলিং। আৰু ইয়াত আহি পেলাই সলমান খানে হয়তো ষ্টে কৰিছিলে নে কিবা কৰিছিলে নাজানো, কিন্তু সলমান খান এই পইণ্টত আহিছিলে, আৰু সেইকাৰণে পইণ্টটোৰ নাম হ'ল সলমান পইণ্ট। আৰু ইয়াৰ পৰা সলমান খান হেৰি কৰিছিলোঁ, চাইক্লিং কৰিছিলোঁ। ইয়াৰ পৰাই সলমান খানে, মই দেখাই আছোঁ, মোৰ বেক কেমেৰা কৰি দেখাই দি আছোঁ। চ' এইটো হ'ল সলমান পইণ্ট, আৰু সলমান পইণ্টৰ বেক চাইডে আপোনালোকে দেখা পাইছে খুব সুন্দৰ জেগা, কাৰণ এইটো বৰফিলা পাহাৰ আৰু মানে পৰ্বত নিচিনা লাগিছে। আৰু আপোনালোকে ভেলিটো একবাৰ চাই লওক, ইয়াতে মানে পেৰাগ্লাইডিং নহয়, কিন্তু পেৰাগ্লাইডিং কৰিব পাৰি। এনিৱে এই সলমান পইণ্টৰ পৰা সলমান খানে ইয়াত কি কৰিছিলে আমি নাজানো বাৰু, কিন্তু ইয়াৰ পৰা তেওঁ চাইক্লিং কৰিছিলে, আৰু চাইক্লিং কৰি এই আগেৰ যিটো ৰাস্তা আছে সেই ৰাস্তাটোদি আহিছিলে, আহি ইয়াৰ পৰা আহি এই দলংখনেদি গৈ তেওঁ ইয়াৰ পৰা গৈছিলে মেচুকাৰ ওচৰৰ এটা পইণ্টত, আৰু তাতে সলমান খানে যিটো প্ৰগ্ৰেম চলিছিলে প্ৰগ্ৰেমটো কৰিছিলে, আৰু যিটো পাব্লিক স্পিকিং যিখিনি কৰিব লাগে কৰিছিলে। আৰু সলমান খানে এটা কথা দিছিলে যে ইয়াতে কিবা শ্বুটিং কৰিবলৈ আহিব, হয়তো আহিব পাৰে, গতিকে আমি আশা কৰিম সোনকালে তেওঁ আহক।
শ্বুটিং কৰক আৰু আমাৰ সৌন্দৰ্যবিলাক ধৰি ৰাখক আৰু আগুৱাই নিয়ক। অ'কে, থেংক ইউ। পুনৰ লগ পাই আছোঁ। হেল্ল' বন্ধুসকল, এইখিনিতে এটা কথা যে মেচুকাৰ এই চাৰিওফালৰ যিটো বৰফিলা পাহাৰৰ ভিউটো, এইটো পাবৰ কাৰণে একচুৱেলি আপোনাক লাক লাগিব। আৰু মই লাক বুলি এই কাৰণেই কৈছোঁ যে আপোনাৰ ৱেডাৰটো কমপ্লিট মুকলি থাকিব লাগিব, অৰ্থাৎ ক্লাউডলেছ থাকিব লাগিব। আৰু আমি সেইমতে নেটত চাই আহিছিলোঁ, আৰু আমি চাওঁতে ইয়াত টেম্পাৰেচাৰ আছিলে আপোনাৰ -1 ডিগ্ৰী 2 ডিগ্ৰী আৰু কমপ্লিট ছানি দেখাই আছিলে। আৰু ইয়াত আহিও আপোনাৰ থকাৰ কাৰণে হোমষ্টে আপোনাৰ বহুত পাই যাব। আৰু মোৰ ভিডিঅ'টোৰ শেষত মই হোমষ্টেৰ কিছুমান কণ্টেক্ট ইনফৰমেশ্যন দি দিম, আৰু লগতে ডেছক্ৰিপশ্যনত আমাৰো নাম্বাৰ থাকিব। গতিকে আপোনালোকে সেইখিনি হোমষ্টেত আগতীয়াকৈ কণ্টেক্ট কৰি লৈ আহিব পাৰিব। ঠিক আছে, থেংক ইউ। পৰা চাইক্লিং কৰি ইয়ালৈ আহিছিলে, আৰু ইয়াতে বিভিন্ন ফেষ্টিভেল হৈ থাকে। আৰু গতিকে আপোনালোকে যদি মেচুকা আহে তেতিয়াহ'লে আপোনালোকে একবাৰ এই পইণ্টলৈ আহিব আৰু জেগাটো চাই যাব। যিহেতু আমাৰ এটা ৰেয়াৰ কণ্ডিশ্যন না, ছলমান খান ইয়াত আহি গৈছিলে, ইয়াত প্ৰগ্ৰেম কৰি গৈছে আৰু মেচুকাৰ গুণ গান গাই গৈছে। লগতে কৈছিলে যে ইয়াত কোনোবা এখন চিনেমা শ্বুটিং কৰিবলৈ তেওঁ আহিম বুলি কৈছিলে। গতিকে মোৰ ওচৰত আহিবও পাৰে। চ' আপোনালোকে একবাৰ আহিলে পইণ্টটো চাই ল'ব। আৰু মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আমি তাৰ কাষেদি এতিয়া আমি এই হেঙিং ব্ৰিজ দেখা পাইছে আপোনালোকে, আমি তাৰ ওপৰেদি যাম। গতিকে আমি এই পইণ্টটো একদম ওচৰৰ পৰা দেখা পাই যাম। আৰু এই হেঙিং ব্ৰিজৰ বেক চাইডে আপোনালোকে দেখা পাইছে অলপ ঘৰ ওচৰ, এইখিনি হৈছে আমাৰ মেচুকা টাউন হয়। এইখন মেচুকা টাউন বেক চাইডে যিখিনি আপোনালোকে দেখা পাইছে হোমষ্টে হয়। আৰু তাতে যিমানখিনি দেখা পাইছে তাতে হোমষ্টে বহুত আছে। আপোনালোকে ইয়াত হোটেল বুলিবলৈ নাই, হোটেল নাই, লজিং হোটেল খুব কম আছে, মেক্সিমাম হোমষ্টে। আৰু এই ব্ৰিজখনৰ পৰা ছাইডত যিখন আপোনালোকে ফিল্ড দেখা পাইছে, এইখন হ'ল আমাৰ ছলমান খানে প্ৰগ্ৰেম কৰা ফিল্ডখন। আৰু পিছত আমি জানিবলৈ পোৱা মতে ইয়াত যিটো প্ৰগ্ৰেম হৈছিলে সেইটো আছিলে আপোনাৰ MTV অৰুণাচলৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন। আৰু MTV অৰুণাচল হ'ল এটা চাইক্লিং কম্পিটিশ্যন। চ' ছলমান খানে সেই প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনিত ভাগ লৈছিলে, আৰু তেওঁ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰিছিলে। আৰু লগতে আপোনাৰ অৰুণাচলৰ বিভিন্ন কালচাৰেল প্ৰগ্ৰেম কিছুমান হৈছিলে আৰু এক্সিবিশ্যন এইবিলাক হৈছিলে, আৰু তাতে তেওঁ ভাগ লৈছিলে। আপোনালোকে যদি কেতিয়াবা আহে এইবিলাক হোমষ্টে হয়, আপোনালোকে চাই লওক। এনেই মোটামুটি আপোনালোকে আহিলে যিকোনো এটা হোমষ্টেত আপোনালোকে যিকোনো সময়তে যদি এটলিষ্ট মানে আপোনাৰ ৰাতি 10টা 11টাৰ আগত আৰু তাৰপিছত নাথাকিব, যিকোনো সময়ত আপোনালোকে আহি পেলাই জাষ্ট হোমষ্টে নক কৰিলেই হ'ল। আপোনালোকক তাত খুব ধুনীয়া ছাৰ্ভিচ দিব, থকা খোৱাৰ ধুনীয়া বন্দোবস্ত থাকে। আৰু বাকী মানুহখিনি খুব ফ্ৰেণ্ডলি হয়, আৰু তেওঁলোকে টুৰিষ্টক কেনেকৈ মানে আতিথ্য কৰিব লাগে খুব ধুনীয়াকৈ জানে। এইটো আমি বহাই কোৱা নহয়, কাৰণ আমি বেলেগৰ এক্সপিৰিয়েঞ্চো শুনিছোঁ আৰু নিজেও আমি এক্সপিৰিয়েঞ্চটো পাইছোঁ। আৰু লগতে জেগাটোৰ কথাটো ক'বই নালাগে, কাৰণ আপোনালোকে ভিডিঅ'ত দেখিয়ে আছে ধুনীয়াকৈ জেগাবিলাক যেন মানুহে যেন সজাইহে থোৱা আছে খুব ধুনীয়াকৈ। এই চাওক মেচুকা টাউন, লগতে তাৰ ছাইডটো। আৰু একচুৱেলি মেচুকা টাউনৰ এটা খাচিয়ত আছে কি, আপোনাৰ ইয়াৰ পৰা চাৰিওফালে পাহাৰৰ এই বৰফিলি পাহাৰৰ শুভ্ৰ ৰূপটো দেখা পোৱা যায়। এইটো সঁচাকৈ নৈসৰ্গিক। এনিৱে আমি ফাইনেলি আহি মেচুকা টাউন পাই গ'লোহি। ইয়াতে অকণমান আগত লিখা আছে ৱেলকাম টু মেচুকা। মানে এনেকুৱা লাগিছে মেচুকাৰ পৰা নাযাওঁ নেকি, আৰু এদিন থাকি যাওঁ ইয়াতে ঘূৰি ঘূৰি। আৰু আপোনালোকে এইখন দেখা পাইছে ৱেলকাম টু মেচুকা লিখা আছে, আৰু এইফালেদি আপোনাৰ মেচুকা টাউনত এণ্ট্ৰি মাৰে। চ' আমি কালি এইফালে আছিলোঁ, এতিয়া আমি তালৈ নাযাওঁগৈ, কাৰণ আমি ৰিটাৰ্ণ কৰিব লাগে। সময় বহুত তাকৰ আমাৰ হাতত, তাকো বহুত আছে। চ' টাটা, বাই বাই মেচুকা, উইল ভিজিট এগেইন।